মান ইণ্টাৰভিউ দিলে? মই ইণ্টাৰভিউ মোৰ 4বাৰমান হ'ল। মই কামাণ্ডত 2022 চনত মোৰ পইণ্ট 2ৰ কাৰণে থাকি গ'ল গাইজ। কি চিনেমা তাত গৈ পেলাই এইবোৰ টাচ কৰিব নালাগে। টাচ কৰে মানে যিখিনি আমি ৰানিং কৰিছিলোঁ সেইবোৰ মানে চব কেঞ্চেল হৈ যায় মানে। হেল্ল' বন্ধুসকল, নমস্কাৰ। খুলুমবাই সকলোকে মনতে এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ঠিকে আছে। তো গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা। তো বহুত দিনৰ মূৰত আজি ভিডিঅ'ত আহিলোগৈ। 3-4 দিনমান হ'ল চাগে ভিডিঅ' নবনোৱাটো। তো অকণমান অসুবিধা আছিলোঁ, তো সেইকাৰণে মানে ভিডিঅ' বনোৱা নাই, মই বনাব পৰা নাই। তো তাৰ বাবে ক্ষমা খুজিলোঁ, সকলোৱে ক্ষমা কৰি দিয়ে যেন। তো আজি আহি গ'লোঁ ৰানিং কৰিবলৈ। ৰাতিপুৱাকৈ আহি গ'লোঁ। আজি বহুত ঠাণ্ডা মানে, যেনে তেনে আছোঁ। তাৰপিছত ফিল্ডত আহি পালোঁৱেই মই। তো বন্ধুসকল ফিল্ডত গৈ লগ পাম এতিয়া। তো চাই থাকোঁ ভিডিঅ'টো সকলোকে। তো বন্ধুসকল মই আহি আৰু ডাইৰেক্টকৈ চিনাপ মাৰিলোঁ। চিনাপ মই 15টা মাৰিলোঁ। তাৰপিছত মানে একো এক্সাৰচাইজ একো কৰা নাই, মই জাষ্ট আহিছোঁ, চিনাপ মাৰিছোঁ। এক্সিলেণ্টটো মাৰি দিলোঁ আৰু যিকোনো 20 নম্বৰটো। তো তাৰপিছত এতিয়া অলপ এক্সাৰচাইজ কৰিম, কেইটামান সৰু সুৰাকৈ এনেই মিছামিছি গাটো অকণমান গৰম কৰিম। ইমান ঠাণ্ডা বন্ধুসকল, গা সোনকালে কিন্তু গৰম নহ'ব দেই, মানে তেওঁ অকণমান গাটো কিবা কৰিম আৰু গৰম কৰাবলৈ চেষ্টা কৰিম। তো তাৰপিছত এতিয়া ইফালে লগৰীয়াবিলাক বল খেলি আছে, কি প্লেয়াৰ এইবিলাক। অ' মাই গড, দিছ ইজ ফুটবল। অ' মাই গড, অ' মাই গড, অ' মাই অ' মাই গড, ভেৰি গুড, ভেৰি গুড, ভেৰি গুড। য়েছ, অ'কে, অ' মাই গড। তো এতিয়া ময়ো অকণমান ইয়াত জইন কৰিম, ফুটবল খেলিম এনেই মিছামিছিকৈ। তাৰপিছত ৰানিং কৰা হয় নে কি কৰা হয় নাজানো। আজি মিক্সাৰ ব্লগ হ'ব দেই বন্ধুসকল। তো বন্ধুসকল ভিডিঅ'টো সকলোকে চাব, যিকোনো হওক। আজি মিক্সাৰ ব্লগ। তো বন্ধুসকল মই এক্সাৰচাইজ কৰি অকণমান ফুটবল খেলি অলপমান ৰানিং কৰিলোঁ। বেছি ৰানিং কৰা নাই আজি, অকণমান ৰানিং কৰিলোঁ, তাৰপিছত ৰাখি দিলোঁ। ইমান ভাগৰ মানে, বেছি ভাগৰ লাগিছে। কালি গাহৰি মাংস খাই দিলোঁ, সেইকাৰণে মানে ইমানখিনি কিবা কৰিব পৰা নাই, মানে পূৰা গাটো বেছি কিবা হৈছে। তো বহুত খাই দিলোঁ মানে কালি, পুৰি মেলি খালোঁ আৰু বহুত। তাৰপিছত এতিয়া মানে লগৰ এটা আহিছে, এটা অকণমান মই দেখাবলৈ চেষ্টা কৰিম। তো সি চিনাপ মাৰিব। আমি তাত যেতিয়া চিনেমা মাৰিব তাত গৈ পেলাই এইবোৰ টাচ কৰিব নালাগে। টাচ কৰে মানে যিখিনি আমি ৰানিং কৰিছিলোঁ সেইবোৰ মানে চব কেঞ্চেল হৈ যায় মানে। আৰু আপোনালোকে দেখাব চেষ্টা কৰিম, ইয়াত থাকিব মানে যদি আপোনালোকে যদি চাপৰো হৈ যায়, আপোনালোকক ইয়াত মানে কিবা এটা বস্তু থৈ দিয়া খায় মানে যদি আপোনালোকে মই দেখাই আছোঁ, যদি এনেকৈ কৰি পেলাই যদি আপুনি এনেকৈ কৰি যাওঁ, সেইটো আপোনাৰ ডাইৰেক্ট ডিছকুৱালিফাই হৈ যাব, কেঞ্চেল আৰু ডাইৰেক্ট কেঞ্চেল আৰু। সেইটো মানে ৰোল থাকে আৰু মানে CC কেমেৰা ফ'ল' কৰা থাকে মানে গাইজ। আৰু চিনাপটো কেনেকৈ আমি আপোনাক দেখাবলৈ চেষ্টা কৰিম গাইজ। এনেকৈ কৰিব লাগিব। তাৰপিছত আমি ইমপ্ৰুভ কৰিব কাৰণে প্ৰথমতে বহুত কিছুমান ফ'ল' কৰিবলগীয়া হয়। প্ৰথমতে আমি এনেধৰণে হিচাপ কৰিবলগীয়া হয়, 1 2 3 4 5 6 7 8 9 10। আৰু চেম ইয়াতে মানে কমচে 10 কাউণ্ট কৰি পেলাই আৰু নেক্সট ডাউন কৰিব লাগিব, যেতিয়া আমাৰ পাৰফেক্ট এক্সেলেণ্ট মানে ধুনীয়াকৈ মাৰিব পাৰে, 20 বাৰ 25 বাৰ ধুনীয়াকৈ। গাইজ আজি বেছি মৰা নাই আৰু ভাগৰ লাগি আছে মানে, সেইবাবে আপোনালোকক মানে ছুটিকৈ দেখুৱাই দিছোঁ। আপোনালোকে দেখি পালে নহয়, মানে এইখিনি আৰু কিছুমান বহুত জানিবলগীয়া হয় মানে, প্ৰায়ভাৱে কিছুমান ভুলৰ বাবে ইমান ডিছকুৱালিফাই হৈ যায়। তো বন্ধুসকল, তো সকলোৱে দেখিলে চিনাপ মাৰাটো কিমান মাৰিলে কিমান নামাৰিলে। তাৰপিছত কেইটামান কথাও ক'লে। তো এতিয়া মানুহটো মই চিনাকি কৰি দিম। তো মানুহটো এতিয়া লগৰীয়াটো, মানুহটো মানে লগৰীয়া আৰু। হাই গাইজ, নমস্কাৰ। মোৰ নাম ৰহেশ চোত্ৰা। মোৰ গাঁও ওচৰতে মানে এই গালিপালং বুলি কয় আমাৰ গাঁও। ৰানিং কৰি আছে এনেই, ৰানিং কৰি আছোঁ বিশেষ ABUB, লগতে আমাৰ ফ্ৰেণ্ডসকলে সকলো মানে ৰানিংটো কৰি আছে। এতিয়া কিমানমান আহিছে মোৰ ৰানিং টাইম সিদিনাখন মোৰ আহিছিলে 10:58 আহিছিলে মানে। আপোনালোকে মোৰ চেনেলো আছে, মোৰ ইউটিউব চেনেল ৰহেশৰ ব্লগ বুলি কয়। লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত ইয়াৰ মানে এক্সপিৰিয়েঞ্চ আছে ৰানিং কৰাৰ, তাৰপিছত আগতে ইণ্টাৰভিউ দিয়াৰ, তাৰ বিষয়ে অকণমান কৈ দিবি। তো বিশেষকৈ কি ক'ম আৰু মানে আমাৰ 32খন আমাৰ মানে 14 মিনিট থাকে মানে, 14 মিনিটৰ মানে তাৰ মাজত কমপ্লিট কৰোঁ। 1 ছেকেণ্ডত আপোনালোকে কিবা ইণ্টাৰভিউত যদি 1 ছেকেণ্ড কিবা হয় মানে সেইটো ডিছকুৱালিফাই হ'ব। আৰু আপোনালোকে এইটো ৰোল দেখুৱালে নহয়, এই ৰোলটো তেনেকুৱা। আৰু বিশেষকৈ কি আৰু 4.8 20 মিনিট থাকিব। 20 মিনিট আপুনি কমপ্লিট 1 ছেকেণ্ড আপোনাৰ যদি মানে বেছি হৈ যায়, আমি ডিছকুৱালিফাই হৈ যায়।
কেইবাৰমান ইণ্টাৰভিউ দিলে? মই ইণ্টাৰভিউ মোৰ 4বাৰমান হ'ল। মই কামাণ্ডত 2022 চনত মোৰ পইণ্ট 2ৰ কাৰণে থাকি গ'ল গাইজ। কি ক'ব, বহুত দুখ লাগে। বিশেষ মই পোচাকযোৰ বাবে মই নিজে দুখ কৰিছোঁ, মানে বিশেষকৈ নিজক ক'ব লাগিব, মই বেলেগকৈ ক'ব নাই। মানে নিজে গল্টি কৰিলে অকণমান, নিজে গল্টি কৰিলোঁ। আৰু লগতে এইবাৰো এনেকৈ মানে এইবাৰ কাট অফ নিদিলে মানে এইটোৱে আৰু চৰকাৰক অলপ অনুৰোধ জনাওঁ। মানে মই বিশেষকৈ এইবাৰ বহুত মানে বেয়াকৈ সিহঁতে কাট অফ দিলে। মানে সিহঁতে কাট অফটো এনেকুৱাকৈ মাৰি দিলে, মানে আমি ৰানিং কৰি আছোঁ, মানে মানে কিবা কি বুলি ৰিজাল্ট দি আছে, তেনেকৈ নহয়। সকলোকে ৰাইজকে জনাওঁ যাতে সেইবোৰ যাতে হ'ব নালাগে, মানে সেইটোৱে জনাওঁ আৰু গাইজ। মানে দুখ লাগে, মানে বিশেষকৈ সেইবোৰ যাতে নহয়। মানে এইবাৰ যিখিনি আমাৰ আপকামিং আমাৰ যিখিনি ইণ্টাৰভিউ চলিব, সকলোৱে ভালকৈ কৰি লওক। ময়ো ল'ব চেষ্টা কৰিম এইবাৰ যিখিনি পাৰোঁ। মই নিজৰ ওপৰত ভৰসা আছে আৰু ভগৱানৰ ওপৰত, আৰু সদায় মানে কিবা কৰোঁ। আৰু মই যিখিনি কষ্ট কৰিব পাৰোঁ মানে সেই আপোনালোক দেখাই আছোঁ বাৰু গাইজ, মোৰ ইউটিউব চেনেল আৰু ইনষ্টাগ্ৰামত গাইজ। আমাৰ ৰহেশৰে লগৰীয়াটোৱে ইমানখিনি আপোনালোকক কেইটামান কথা শিকালে আৰু বুজালে, তাৰ কাৰণে তেওঁক ধন্যবাদ জনালোঁ মোৰ ফালৰ পৰা। সকলোৱে বিশেষকৈ এইবোৰ ফ'ল' কৰিব যাতে আপোনালোকে যাতে পস্তাব নালাগে, সেইবাবে মই আগতীয়াকৈ আপোনালোকক বিশেষ একো নাভাবিব, ময়ো বিশেষ একো নহয়, মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোক জনাব বিচাৰিছোঁ। মানে কি আপোনালোকে ফ'ল' কৰিলে মানে পিছলৈ যাতে প্ৰব্লেম নহয়, মানে সেইটোৱে আৰু গাইজ। সেইটো অকণমান ক'লে, তাৰ আপোনালোকে অকণমান বুজিলে সকলোৱে। তো কি কৰিম, আজিৰ ভিডিঅ' ইমানটো ৰাখোঁ, বেছি দীঘল নকৰোঁ। বেছি দীঘল কৰিলে ভিডিঅ'টো চাবলৈ ইমান অসুবিধা লাগে, আমাৰো অলপ বেয়া লাগে মানে। তো সেইকাৰণে আজি ভিডিঅ' ইমানতে ৰাখি তেওঁকো কি কৰিম, বিদায় দিম আজি। এতিয়া যাব আৰু বেছি দূৰ নহয়, ওচৰতে সিহঁতৰ ফিল্ড আছে এটা, তাত যাম মই ৰানিং কৰিবলৈ। তেতিয়া ভালকৈ এটা ধুনীয়া ভিডিঅ' বনাম, কিমান ৰানিং কৰে তাত দেখাবলৈ চেষ্টা কৰিম। তো নেক্সট ভিডিঅ'ত লগ পাম তেওঁক। তো সকলোৱে নেক্সট ভিডিঅ'ৰ কাৰণে ৰখি থাকিবি। তাৰপিছত আজিৰ ভিডিঅ' ইমানতে ৰাখোঁ। বাই বাই।